ওম শান্তি। 23 জুন 2026 প্ৰাতঃ মুৰলী সাৰাংশলৈ সকলোকে স্বাগতম জনাইছোঁ। বাপ দাদাৰ অতি মধুৰ মুৰলী কিছুমান গভীৰ শিক্ষা। আহকচোন আমি চিন্তন কৰোঁ। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক মহান সৌভাগ্যশালী, কাৰণ স্বয়ং ভগৱানে তোমালোকক এই শিক্ষা পঢ়াই আছে, যি শিক্ষা আজিলৈকে কোনো ঋষি মুনি বা পণ্ডিতে দিব নোৱাৰিলে। এই সময়ত আমি কেৱল দেহে নহয়, আত্মা হৈছে শান্ত স্বৰূপ। শান্তি বাহিৰত বিচাৰিব নালাগে। শান্তি আমাৰ নিজস্ব ধৰ্ম। যেতিয়া আমি নিজকে আত্মা বুলি অনুভৱ কৰোঁ, তেতিয়া মন স্বাভাৱিকভাৱে শান্ত হ'বলৈ ধৰে। বাবাই বুজাইছে, সমগ্ৰ বিশ্বৰ মানুহে শান্তি বিচাৰিছে, কিন্তু তেওঁলোকে নিজৰ সত্য পৰিচয় পাহৰি গৈছে। যেনেকৈ ডিঙিত হাড় অৰ্থাৎ চেইন থকাৰ পাছতো কোনোবাই বাহিৰত বিচাৰে, তেনেকৈ মানুহে নিজৰ ভিতৰত থকা শান্তি বাহিৰত বিচাৰি ফুৰিছে। আমি জানিছোঁ যে আমি 84 জন্মৰ চক্ৰ সম্পন্ন কৰি আহিছোঁ। এক সময়ত আমি সূৰ্যবংশী দেৱতা আছিলোঁ। তাৰ পাছত চন্দ্ৰবংশী, বৈশ্য, শূদ্ৰ বংশত আহি এতিয়া পুনৰ ব্ৰাহ্মণ জীৱনত প্ৰৱেশ কৰিছোঁ। এই জ্ঞানৰ দ্বাৰা আমি সৃষ্টিৰ আদি, মধ্য আৰু অন্তৰৰ ৰহস্য জানিবলৈ সক্ষম হৈছোঁ। এই জ্ঞান পৃথিৱীৰ কোনো বিশ্ববিদ্যালয়তে পোৱা নাযায়। এই শিক্ষা স্বয়ং পৰম পিতা পৰমাত্মাই দিছে। কিয় এই শিক্ষা কোনো বিশ্ববিদ্যালয়ত পোৱা নাযায়? কাৰণ এই শিক্ষাত দেহ বিজ্ঞান, ইতিহাস, ভূগোল আদি শিকোৱা নহয়। কিন্তু মই আত্মা, স্বধৰ্ম, আত্মা পৰম পিতা পৰমাত্মাৰ লগত সম্পৰ্ক আদি জ্ঞানৰ কথাহে শিকোৱা হয়। বাবাই কয়, এই ৰুদ্ৰ জ্ঞানৰ দ্বাৰাই পুৰণি পৃথিৱীৰ বিনাশ হ'ব। এইটো ঈশ্বৰৰ ইচ্ছা নহয়, ড্ৰামা, অবিচল নিয়ম। যি হ'ব লাগিছিল সেয়াই হ'ব। নতুন সত্য যুগৰ প্ৰতিষ্ঠাৰ বাবে পুৰণি কলিযুগৰ সমাপ্তি আৱশ্যক। আমি এতিয়া ৰাজযোগ শিকিছোঁ। এই ৰাজযোগৰ দ্বাৰা আমি পুনৰ লক্ষ্মী নাৰায়ণৰ দৰে পবিত্ৰ আৰু দিব্যগুণ সম্পন্ন জীৱন লাভ কৰিম। বাবাই আমাক শিকাইছে যে সুখ ধামলৈ যাবলৈ হ'লে দেৱী দেৱতাৰ গুণ ধাৰণ কৰিব লাগিব। ক্ৰোধ, অহংকাৰ, ঈৰ্ষা, দ্বেষ আদি ত্যাগ কৰি নম্ৰতা, পবিত্ৰতা, মধুৰতা আৰু সহনশীলতা জীৱনত আনিব লাগিব। আজি মুৰলীত বাপ দাদাই বিশেষভাৱে সৰলতা আৰু সহনশীলতাৰ ওপৰত গুৰুত্ব দিছে। যিজনৰ স্বভাৱ সৰল আৰু সহনশীল, তেওঁ সদায় সুখী আৰু হৰ্ষিত হৈ থাকে। আজি বৰদানত বাবাই সত্য যোগী হ'বলৈ আৰু জ্ঞানৰ তৃতীয় নেত্ৰ খোলা ৰাখিবলৈ কৈছে। আজি শ্লোগান হৈছে, প্ৰশ্নচিত হোৱা মানে নিজে পৰিচান হোৱা আৰু আনকো পৰিচান কৰা। সেইবাবে কোনো পৰিস্থিতি চিন্তা নকৰি বাবাৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখি আগবাঢ়ি যাব লাগে। আহক আজি আমি সংকল্প লওঁ। আমি সদায় দেহী অভিমানত নাথাকি বাবাৰ স্মৃতিত থাকিম আৰু সৰলতা, সহনশীলতাৰে নিজৰ জীৱন সুশোভিত কৰিম। ওম শান্তি, ওম শান্তি, ওম শান্তি।